Subscribe কৰক আছমিছ টেক ইউটিউব চেনেলটো লগতে বেল আইকনটো টিপি দিয়ক আমাৰ নটিফিকেশ্যন পাই থাকিবৰ কাৰণে। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দেখুৱাম যে আপোনাৰ এণ্ড্ৰইড মোবাইলৰ সহায়ত কিদৰে বেল ইণ্ট্ৰ' বনাব পাৰি। চ' ভিডিঅ'টো শেষলৈকে চাওক। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। প্ৰথমতে ইউটিউবত গৈ আপোনাৰ চেনেলটোৰ এটা স্ক্ৰীনশ্বট লৈ ল'ব। এনেদৰে স্ক্ৰীনশ্বট এটা লৈ ল'ব। তাৰপিছত এইটো ছেভ কৰি ল'ব। তাৰপিছত গুগলত যাই টাইপ কৰিব এণ্ড্ৰইড ফোন PNG আৰু ইয়াৰ পৰা ধুনীয়া PNG এটা ডাউনলোড কৰি ল'ব। তাৰপিছত কেনমাষ্টাৰ অ'পেন কৰিব আৰু ইয়াত গৈ এমটি প্ৰজেক্টত উলিয়াই ল'ব। তাৰপিছত মিডিয়া প্ৰজেক্টত গৈ বেকগ্ৰাউণ্ড এটা চিলেক্ট কৰি ল'ব। আপুনি যিকোনো ধৰণৰ বেকগ্ৰাউণ্ড ল'ব পাৰে। চ' ইমেজত গৈ আপোনাৰ ডাউনলোড কৰা PNGটো লৈ ল'ব আৰু এইটো আপোনাৰ ইচ্ছা অনুযায়ী ভালকৈ এডজাষ্ট কৰি ল'ব। এডজাষ্ট কৰা হোৱাৰ পিছত এইটো ছেভ কৰি ল'ব। তাৰপিছত ইমেজত গৈ আকৌ আপুনি যিটো স্ক্ৰীনশ্বট ডাউনলোড কৰে স্ক্ৰীনশ্বট কৰিছিল সেইটো ইয়াত ভালকৈ বহুৱাই দিব। ভালকৈ এডজাষ্ট কৰি বহুৱাই দিব যাতে বাকীখিনি ওলাই নাথাকে। তাৰপিছত টেক্সটত গৈ এইটো ভালকৈ বহুৱাই নাই। টেক্সটত গৈ আপুনি হাতৰ সেইটো চিম্পলটো লৈ ল'ব। এইটো অলপ ডাঙৰ কৰি ল'ব। এইটো একদম ছাবস্ক্ৰাইবৰ ওপৰত তলত ৰাখিব। তাৰপিছত এনিমেশ্যন পপ দি দিব। এইটো অলপ কাটি দিব, সৰু কৰি দিব। তাৰপিছত টেক্সটত গৈ আকৌ ছাবস্ক্ৰাইব বুলি লিখি দিব। ছাবস্ক্ৰাইবড এইটো কালাৰ চেঞ্জ কৰিব, ৰেড কালাৰ দিব যাতে এনেকুৱা লাগে যে ছাবস্ক্ৰাইব কৰা হৈছে। চ' ৰেড হৈ গৈছে। ইয়াত এডজাষ্ট কৰি ল'ব। ক্ৰপ কৰি লওক। তাৰপিছত টেক্সটত গৈ বেল আইকনটো হেৰি কৰি ল'ব, উলিয়াই ল'ব। কিন্তু বেল আইকনটো একদম মাজত বহুৱাই দিব আপোনাৰ। তাৰপিছত এডজাষ্ট কৰি ল'ব এইটো ভালকৈ। ডাউনলোড কৰা PNGটো আৰু আপোনাৰ স্ক্ৰীনশ্বটখনৰ লেন্থটো অলপ বঢ়াই ল'ব যাতে আপোনাৰ এডিট কৰাটো অলপ সুবিধা হয়। তো এনেকৈ অলপ বঢ়াই লওক। যাতে আপোনাৰ গোটেইখিনি ভালকৈ হেৰি হয়। তাৰপিছত টেক্সটত গৈ বেল আইকনটো আকৌ এবাৰ হেৰি কৰিব, বেল লৈ ল'ব। এইটো অলপ ডাঙৰ কৰি লৈ ল'ব যাতে এনেকুৱা লাগে যে এইটো বেল আইকনটো টিপি দিয়া হৈছে। ছাবস্ক্ৰাইব কৰাৰ পিছত ইয়াত এনিমেশ্যনত গৈ পপ ৰাখিব। তেনেকুৱা লাগে যে কোনোবাই ছাবস্ক্ৰাইব কৰি এইটো টিপি দিছে। এইটো আকৌ এবাৰ বঢ়াই দিয়ক।
তাৰপিছত টেক্সট গৈ আকৌ আউটৰ চেম্বলটো লৈ লওক আইকনটো এইটো বেল আইকনৰ পিছত একেবাৰে পিছত থওক যাতে ইনকৈ দেখাত ইনকৈ লাগে যে তাতে বেল আইকনটো টিপি দিছে এইটো পপ ৰাখক ভালকৈ এডজাষ্ট কৰি লওক এইখিনি এডজাষ্ট কৰোঁতে অলপ টাইম লাগিব পাৰে এবাৰ প্লে কৰি চাওক যে গোটেইখিনি একেলগে ওলাইছে নে ভালকৈ বহিছে নাই গানটো অলপ ছুটি কৰি দিয়ক হোৱাৰ পিছত